তো মেলা য'ত হৈ আছে তাত আহি ফাইনেলি আমি খোজকাঢ়ি পালো। খুটাং বন্ধু বান্ধৱীসকল, আজি মানে আমি মেলা চাবলৈ যাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গধূলিৰ পৰা। আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই ল'লো, ইও ধুনীয়াকৈ গা চা ধুলে, এতিয়া হ'লেও ঘামি আছে অলপ। এতিয়া অলপ পাৰফিউম মাৰি লওঁ, তেতিয়া ভাল হ'ব, তেতিয়া নুগোন্ধাব গা চা, গম পালি? মাৰি লওঁ পাৰফিউম। তো ময়ো অলপ মাৰি লওঁ। আৰু চুমু মানে তিনিআলি ৰখি আছে, তো তাইকো লৈ ল'ব লাগিব। আমি গোটেই তিনিটা যাম, মানে যোৱাকালি যিহেতু তাৰ গা বেয়া আছিলে, গতিকে আজি ধুনীয়াকৈ ওলাইছোঁ আৰু ভাল লাগিব, পুৰা এনজয় কৰিম বলক। কি ধৰিছে? পেণ্টটো টানি ধৰিছে। তই এনেকৈ যদি ক'ৰবাত চকৰি তকৰি ওচৰত তেতিয়া ফাটিয়ে থাকিব দেখোন। তই বেলেগ এটা পেণ্ট পিন্ধি পুৰা এতিয়া আন্ধাৰ গৈ আছোঁ। বৰষুণ নিদিলে হয় আৰু আমি কমচে কম 2 কিলোমিটাৰমান যাম এতিয়া খোজকাঢ়ি গোটেই তিনিটাই। আহি মেলি এতিয়া এনাহঁতৰ ঘৰ পালোহি আৰু ইয়াত চুমু ওলাইছে। গাটো ভাল পাইছ তো পুৰা? একদম মজা লাগিব। একদম চকৰিত উঠিবি, মন দুখ কৰি নাথাকিবি অলচি, ফূৰ্তি কথা বল, নহ'লে আমাৰ লগত মেলা যাম বল। গতিকে এতিয়া পেণ্টটো চেঞ্জ কৰি ল'লে, এতিয়া টাইট নাই হয়তো? অকণমান হৈছে। তেতিয়া তই চকৰিত উঠিব নালাগে, তই চাবি, আমি উঠিম দেই। তো গাইজ মানে মোক বহুত ইনচাল্ট দিয়া হৈছে হাফ পেণ্ট পিন্ধি আহিছোঁ বুলি। ইহঁতি কৈছে হাফ পেণ্ট কেলৈ পিন্ধি আহিলি? একচুৱেলি এইটো ইমান ধুনীয়া পেণ্টটো চকত বহুত বেছি ধুনীয়া ফেশ্বনেবল পেণ্ট হয় আৰু মই সদায় এনেকুৱা পেণ্টবিলাকে পিন্ধি ভাল পাওঁ। মই যদি চাকৰি পাওঁ তেতিয়াহ'লে নেনো গাড়ী এখন ল'ম আৰু তহঁতক তেতিয়া মেলা ফুৰাবলৈ লৈ যাম দেই। ইমান সৰু পাতলা গলি নিনিও তেতিয়া। মেলা য'ত হৈ আছে তাত আহি ফাইনেলি আমি খোজকাঢ়ি পালোহি। এয়া চাব পাৰে, এতিয়া গোটেই দৃশ্যটো ধুনীয়াকৈ দেখাম আপোনালোকক। টিকেট মাত্ৰ 10 টকা। I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' feed them. If you're coming for me, hope you're ready for a demon. I got eyes in the back of my head. সব কেঁচা। And I got eyes in the back of my head. I'm seeing, take me for granted, and you know I'm leaving. I'ma take লাগিছে বেগটো চালিয়া লাগিছে। ইয়াৰ পৰাই ল'লা তই হেৰি ক্লাছলৈ লৈ যাবি এটা বেগ এনেকুৱা। চকৰিত উঠিম এতিয়া, একদম সাংঘাতিক ধৰণৰ উঠিম, এতিয়া বঢ়িয়া লাগিব, মজা লাগিব। তহঁতৰ কিন্তু ভয় লাগিব পুৰা। মোৰ হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে, কিন্তু মই হাৰ্ট উইক পাৰ্চন নহয়, সেই গতিকে মই উঠিছোঁ। with the webs I'm weaving. I could take this crowd from seeing to believing. Got a taste for blood and my tongue keeps bleeding. কেনেকুৱা লাগিলে? কান্দি গলি গেছ তই? মজাকে এম লগা। তই 3টা মাৰ, এই 3টা আৰু মই মাৰিম 4টা। এতিয়া টিকলিয়ে মাৰিব লৈ আছে, ভালকে মাৰ, এম লগা মাৰ ক'ৰবাত, তেতিয়া হ'ব। অঁ ফুটিলে দেই, নেপাত ট্ৰেইনিং লৈ আহিছোঁ। মাজা মা দুইজনীকে এটা কিনি দিলোঁ, ভালকে দেখুৱাই দে। মেলা চাই মেলি হৈ গ'ল আৰু ইহঁতকো এটা আইচক্ৰীম কিনি দিলোঁ, চকলেট আইচক্ৰীম। আমাৰ ককাইদেউ থাকক দেই, যাওঁ। ভাল ৱাহ, আকাশখন চক নাই, ইমান ধুনীয়া লাগিছে। বাই বাই। চুমুক ঘৰত থৈ মেলি এতিয়া ধুনীয়াকৈ আহি আছোঁ। আমি আজি কমচে কম 2 কিলোমিটাৰমান খোজ কাঢ়িলোঁ হয় নাই, মানে 2 কিলোমিটাৰ নহয়, মানে যাওঁতে 2 আহোঁতে 2 4 কিলোমিটাৰ, মানে একদম পূৰা ভোক লাগি গৈছে এতিয়া। ফ্ৰেছ হ'লো এতিয়া আৰু ভাতটো বাঢ়ি লৈছোঁ, এইফালে চাব পাৰে। ভাত পানী খাই মেলি ধুনীয়াকৈ শুই যাম আৰু কাইলৈ এফালে যাবলগীয়া আছে। আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট 15টা ভিডিঅ'ত লগ পাম।